নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক হেল্পিং আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আমি পঢ়াবোৰ কিয় মনত নাথাকে বা কেনেদৰে পঢ়িলে আমি সহজতে মনত ৰাখিব পাৰিম। এই ভিডিঅ'টোত আমি 5টা সাইণ্টিফিক অৰ্থাৎ বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰিম, যাক ব্যৱহাৰ কৰি আপুনি সহজতে পঢ়া শুনাবোৰ মনত ৰাখিব পাৰিব। তেন্তে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, ন' লং টাইম কণ্টিনিউৱাছ ষ্টাডি। বৈজ্ঞানিকভাৱে কোৱা হৈছে যে একেৰাহে 3 ঘণ্টা পঢ়াৰ পৰিৱৰ্তে 3 ভাগত ভাগ কৰি 1 ঘণ্টাকৈ পঢ়িলে বেছি লাভদায়ক হয়। একেৰাহে বহু সময় পঢ়াৰ বিপৰীতে সেই সময়খিনিক ভাগ কৰি মাজত অলপ সময় ব্ৰেক লৈ পঢ়াটো উচিত। ব্ৰেক লৈ পঢ়াৰ আৰু এটা লাভ হ'ল, কিবা এটা বস্তু আপুনি পাহৰাৰ পিছত মনত পেলাবলৈ যিমানেই চেষ্টা কৰে সিমানেই মগজুত পাৰ্মানেণ্টলি অৰ্থাৎ স্থায়ীভাৱে ষ্ট'ৰ হয়। ব্ৰেক লোৱাৰ সময়ত কিছুমান কথা পাহৰি যায় আৰু ব্ৰেকৰ পিছত সেই কথাবোৰ যদি ৰিকল অৰ্থাৎ মনত পেলাবলৈ চেষ্টা কৰে তেন্তে সেই বিষয়টো মগজুত স্থায়ীভাৱে ষ্ট'ৰ হৈ পৰে। গতিকে আমি একেৰাহে বহু সময় নপঢ়ি তাক ভাগ কৰি মাজে মাজে ব্ৰেক লৈ পঢ়াটো উচিত। 2, প্ৰেক্টিছ অতি গুৰুত্বপূৰ্ণ। আপোনালোকে কেতিয়াবা কিবা এটা পঢ়োঁতে বুজি পোৱা যেন লাগে আৰু পাৰিম বুলি থৈ যায়, কিন্তু এক্সামত সেইটো যদি আহে তাক লিখিব নোৱাৰে, পাহৰি থাকে। ইয়াৰ কাৰণ হ'ল প্ৰেক্টিছৰ অভাৱ বা প্ৰেক্টিছ নকৰা। লিখি প্ৰেক্টিছ কৰিলে বেছিকৈ মনত ৰয় বুলি বৈজ্ঞানিকভাৱে কোৱা হৈছে। গতিকে প্ৰেক্টিছ কৰাটো অতি গুৰুত্বপূৰ্ণ। 3 নম্বৰ, টিচিং ষ্টাডি। এটা বৈজ্ঞানিক অনুসন্ধানৰ পৰা জনা গৈছে যে যদি বেলেগক পঢ়ুৱাম বুলি পঢ়া হয় বা বেলেগক পঢ়ুওৱা হয় তেতিয়া বেছিকৈ পঢ়াবোৰ মনত ৰয়। গতিকে লোকক পঢ়ুৱাম বুলি ভাবি ভালদৰে বুজি পঢ়িব লাগে আৰু পঢ়াবলৈ চেষ্টা কৰিব লাগে। আপুনি পুতলা এটা লৈও ষ্টুডেণ্ট বুলি ভাবি লৈ পঢ়াব পাৰে বা আপোনাৰ বন্ধু বা বান্ধৱীকো পঢ়ুৱাৰ চেষ্টা কৰিব পাৰে। তেতিয়া আপোনাৰ পঢ়াবোৰ বেছিকৈ মনত ৰয়। নম্বৰ 4, চুজ ফৰ বেষ্ট টাইম ফৰ ইউ। আপুনি পঢ়িবৰ বাবে যি সময় আপুনি ভাল পায় সেই সময়ত পঢ়া শুনা কৰিলে অধিক কথা মনত ৰয় বুলি প্ৰমাণ হৈছে। গতিকে আপুনি পঢ়িবৰ বাবে এটা টাইম চুজ কৰক যি টাইমত আপুনি পঢ়ি ভাল পায়। সেয়া লাগিলে ৰাতিপুৱাই হওক বা গধূলিয়েই হওক। নম্বৰ 5, ৰিকল। আপুনি যিখিনি পঢ়িলে বা মনত ৰাখিবলৈ চেষ্টা কৰিলে সেইখিনি ৰাতি শুবলৈ যোৱাৰ আগত ভালদৰে মনত পেলাবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ মগজুৱে কথাবোৰ সহজেই মনত ৰাখিব পাৰে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণ হৈ। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কেনেদৰে পঢ়িলে মনত ৰাখিবলৈ সুবিধা হয় সেই উপায়সমূহ জানিব পাৰিলে। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোকে লাভ হ'ল বুলি ভাবিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিয়ক আৰু লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।